Hey guys, welcome to Plus Mark. আমি পঢ়ি আছিলোঁ অনুজীৱ মিত্ৰ আৰু শত্ৰু ভাতৃ। দৈ আৰু পাউৰুটি প্ৰস্তুতকৰণ। সপ্তম শ্ৰেণীত তোমালোকে পাই আহিছা যে বেক্টেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে। গতিকে যিহেতু পাই আহিছা, গতিকে এইটো চিন দিলেও কথা নাই, নিদিলেও কথা নাই, মই দি দিছোঁ বাৰু যে বেক্টেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে। যদি খালী ঠাই পূৰ কৰা আহে যে ডেছ গাখীৰক দৈলৈ ৰূপান্তৰ কৰে, তেতিয়া হ'ব বেক্টেৰিয়াই। তাৰপিছত প্ৰহেলিকাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে মই মন কৰিছিলোঁ যে মোৰ মায়ে দৈ পাতিলে গৰম কৰা গাখীৰত অকণমান আগৰ দৰে দৈ ঢালি থয়। মই আচৰিত হওঁ, তেনে কিয় কৰে? গতিকে ইয়াৰ উত্তৰটো আগলৈ দিছে, কিন্তু মই যদি তোমালোকক সংক্ষেপতে কওঁ, ইয়াৰ উত্তৰটো হ'ব যে যিখিনি গাখীৰ থাকে সেইখিনি এটা অনুজীৱৰ দ্বাৰা, যিটো বেক্টেৰিয়াটো এটা নাম আছে লেক্টোবেচিলাছ বুলি, তাৰ দ্বাৰা দৈলৈ ৰূপান্তৰিত হয়। আৰু যিহেতু যিখিনি দৈ গাখীৰখিনিত ঢালি দিয়ে, সেই দৈখিনিত আগৰ পৰাই লেক্টোবেচিলাছ আছে, গতিকে সেই লেক্টোবেচিলাছখিনি নতুন গাখীৰখিনিত পৰি যায়। গতিকে তাত সিহঁতে নিজৰ প্ৰজনন কৰিব আৰম্ভ কৰে, নিজৰ ডিভাইড কৰিব আৰম্ভ কৰে। সিহঁতে এটাৰ পৰা দুটা হ'ব, দুটাৰ পৰা তিনিটা, তেনেকৈ নিজৰ সংখ্যাটো বৃদ্ধি কৰে। ফলত গোটেইখিনি গাখীৰ দৈলৈ ৰূপান্তৰিত হয়। ইয়াত আগলৈ দিছে যে দৈত বহুতো অনুজীৱ থাকে। এইবোৰৰ ভিতৰত লেক্টোবেচিলাছ অনুজীৱই দৈ গঠন হোৱাত সহায় কৰে। গতিকে এইটো ইম্পৰ্টেণ্ট যে দৈ গঠন হোৱাত সহায় কৰা বেক্টেৰিয়াবিধৰ বা অনুজীৱবিধৰ নাম কি? সেয়া হৈছে লেক্টোবেচিলাছ। গাখীৰত মিহলি হৈ ই সংখ্যাত বাঢ়ি যায় আৰু গাখীৰক দৈলৈ পৰিৱৰ্তিত কৰে। মই কোৱাৰ দৰে চীজ, আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুতকৰণতো বেক্টেৰিয়া ব্যৱহৃত হয়। যদি আহে যে কি বস্তু প্ৰস্তুতকৰণত বেক্টেৰিয়া ব্যৱহৃত হয়, উত্তৰ হ'ব চীজ, আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰীটো। এই দুটা হ'ব। তাৰপিছত হ'ব দৈ, তাৰপিছত ৰাভা, চুজি, ইডলি, ভাতুৰা, এইবোৰৰো হ'ব বেক্টেৰিয়া। এতিয়া দিছে এটা ক্ৰিয়াকলাপ 2.3। আধা কিলোগ্ৰাম ময়দা বা আটা লোৱা, অলপ চেনি দি কুহুমীয়া পানীৰে মিহলোৱা। ইয়াত কম পৰিমাণে ইষ্ট পাউডাৰ দি হাতেৰে মিহলাই ৰুটিৰ বাবে লডা প্ৰস্তুত কৰা। 2 ঘণ্টামানৰ পিছত পৰ্যবেক্ষণ কৰা। ময়দাৰ লডাটো ওফন্দি উঠিছেনে? গতিকে প্ৰথমতে তাত আমাক কি মিহলাব দিছে? চিত্ৰটো দিয়াই আছে, তথাপি মই আঁকি দিছোঁ যে এনেকৈ ল'ব দিছে পাত্ৰ এটা, আৰু পাত্ৰটোত কি ল'ব দিছে? আটা বা ময়দা লোৱাৰ পিছত কি হ'ব? তাতে চেনি আৰু কুহুমীয়া পানী দিব দিছে, হয়নে? আৰু তাত কি দিব দিছে চাচোন? ইষ্ট পাউডাৰ। ইষ্ট পাউডাৰটোৱে এটা মেইন বস্তু। ইষ্ট পাউডাৰটো দিয়াৰ লগে লগে কি হ'ব? যিটো আটাৰ লডা আছে সেইটো কি হ'ব? ফুলি উঠিব এনেকৈ, হয়নে? ফুলি উঠিব। কিয় ফুলি উঠে? গতিকে আগলৈ আমি সেইটোৱে পাম। ইষ্টৰ প্ৰজনন ক্ষীপ্ৰ গতিত হয় আৰু ইহঁতৰ শ্বাস প্ৰশ্বাসত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। গেছৰ বুৰবুৰণিবোৰ ময়দাৰ লডাৰ মাজে মাজে সোমাই যায় আৰু ইয়াৰ আয়তন বৃদ্ধি ঘটায়। এই সূত্ৰটোৰ আঁত ধৰিয়েই কেক, পেষ্ট্ৰি, পাউৰুটি আদি প্ৰস্তুতকৰণত ইষ্টৰ ব্যৱহাৰ হয়। গতিকে এই গোটেইটো দফা ইম্পৰ্টেণ্ট, ইষ্টৰ প্ৰজনন ক্ষীপ্ৰগতিত হয়, গতিকে ইও এটা অনুজীৱ, আৰু এই অনুজীৱৰ শ্বাস প্ৰশ্বাসত কাৰ্বন ডাই অক্সাইড গেছ ৰিলিজ হয়। আৰু কাৰ্বন ডাই অক্সাইড গেছ ৰিলিজ হোৱাৰ ফলত আটা বা ময়দাৰ লডাটোত আয়তন বৃদ্ধি পায়, মানে সিহঁতৰ চাইজটো ইনক্ৰিজ হয়, চাইজটো বাঢ়ি যায়। ফলত কি হয়? এই গোটেই সূত্ৰটোৰ দ্বাৰা কি কৰে? কেক, পেষ্ট্ৰি, পাউৰুটি আদি প্ৰস্তুত কৰা হয়। তোমালোকে কেক, পেষ্ট্ৰি বা পাউৰুটি খাই মন কৰিছা, পাউৰুটি মানে ব্ৰেড খাই মন কৰিছা চাগে যে ভিতৰটো কোমল, মানে ভিতৰত কেতিয়াবা ফুফুলাও থাকে। তো ইহঁতৰ দ্বাৰাই কি কৰে? আয়তনটো বৃদ্ধি কৰে ভিতৰৰ, যাৰ কাৰণে সি ফুলি উঠে। গতিকে প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব পাৰে যে কেক, পেষ্ট্ৰি, পাউৰুটি আদি প্ৰস্তুতকৰণত কিহৰ ব্যৱহাৰ হয়? আৰু উত্তৰটো হ'ব ইষ্টৰ। আগলৈ অনুজীৱৰ বাণিজ্যিক ব্যৱহাৰ। সুৰা, মদ আৰু এচিডিক এচিড অৰ্থাৎ ভিনেগাৰ
বিভিন্ন বৃহৎ পৰিমাণে প্ৰস্তুত কৰাৰ বাবেও অণুজীৱক ব্যৱহাৰ কৰা হয়। এতিয়া অণুজীৱৰ যিটো বাণিজ্যিক ব্যৱহাৰ তাৰে ভিতৰত কি দিছে, সুৰা, মদ আৰু এচিডিক এচিড। এচিডিক এচিডৰ যোনটো নামটো মনত ৰাখিবা ভিনেগাৰ হিচাপে, যদি আহে যে ভিনেগাৰৰ আন এটা নাম কি, সেয়া হ'ব এচিটিক এচিড। সেইটো হৈছে চাইণ্টিফিক নেম। আৰু যিটো ইয়াৰ যদি লিখা তোমালোকে যে সুৰা, মদ আৰু এচিটিক এচিড উৎপন্ন কৰাৰ বাবে অণুজীৱ ব্যৱহাৰ কৰা হয়। নেক্সট দিছে যে বাণিজ্যিক ভিত্তিত সুৰা আৰু মদ প্ৰস্তুত কৰাত ইষ্টৰ ব্যৱহাৰ হয়। এই উদ্দেশ্যৰে ফলৰ ৰস, বালি, গম, চাউল আদিত থকা প্ৰাকৃতিক শৰ্কৰাৰ পৰা ইষ্ট উৎপন্ন কৰা হয়। গতিকে ইষ্টটো ক'ৰ পৰা উৎপন্ন হয়, এইখিনিৰ পৰা, ফলৰ ৰস, বালি, গম, চাউল আদিৰ প্ৰাকৃতিক শৰ্কৰাৰ পৰা ইষ্ট উৎপন্ন হয়। ঠিক আছে, আগলৈ ক্ৰিয়াকলাপ 2.4 500 মিলিলিটাৰ এটা বিকাৰ লৈ তাত 4.3 পানীৰে পূৰ্ণ কৰা। গতিকে বিকাৰটো হ'ব এইটো, আৰু এইটো লৈ ইয়াত কি কৰিব দিছে, 4/3 পানীৰে পূৰ্ণ কৰিব দিছে। ঠিক আছে, 2-3 চামুচ চেনি মিহলাব দিছে। গতিকে আমি চেনিটো ধৰি ল'লোঁ সেউজীয়া, এইখিনি 2 চামুচ চেনি। চেনি পানীখিনিত আধা চামুচ ইষ্টৰ পাউডাৰ মিহলোৱা। যদি ইষ্টৰ পাউডাৰ ধৰোঁ কমলা, আমি অলপ মিহলাই দিছোঁ। আৰু তাত অলপ গৰম ঠাইত ঢাকনি মাৰি বিকাৰটো 4-5 ঘণ্টা থোৱা। এতিয়া দ্ৰৱণটো গোন্ধ লোৱাচোন, কিবা গোন্ধ পাইছানে? এতিয়া ইয়াত প্ৰশ্ন কৰিছে যে ইয়াৰ পৰা কি গোন্ধ ওলাব। ঠিক আছে, গতিকে আমি চাওঁ আহা আগলৈ। ইয়াত কি দিছে আগলৈ, গোন্ধটো হৈছে সুৰাৰ। গতিকে কি হৈছে, তাত আছিল চেনি, হয়নে? মন কৰা যে ইয়াত কি দিব দিছিল, চেনি মিহলাব দিছিল। আৰু চেনিত কি থাকিব, শৰ্কৰা। আৰু শৰ্কৰাত কি মিহলাব দিছে, ইষ্ট। অলৰেডি আমি পাইছোঁ এইখন শ্লাইডত যে প্ৰাকৃতিক শৰ্কৰাৰ পৰা ইষ্ট উৎপন্ন কৰা হয়। গতিকে আৰু সেই ইষ্টৰ পৰা কি হয়, সুৰা উৎপন্ন হয়। ইয়াত পাইছোঁ নহয় যে বাণিজ্যিক ভিত্তিত সুৰা আৰু মদ প্ৰস্তুত কৰাত ইষ্ট ব্যৱহাৰ কৰা হয়। আৰু সেই ইষ্ট যিহেতু আমি প্ৰাকৃতিক শৰ্কৰাত অৰ্থাৎ চেনিত মিহলাইছোঁ, গতিকে তাত আমি কি পাম, এতিয়া সুৰা পাম। গোন্ধটো সুৰাৰ, ই প্ৰকৃত সুৰাটো নহয়, কিন্তু এক প্ৰকাৰ ই সুৰাই হ'ব, কাৰণ তাত এটা পদ্ধতি ঘটিছে যিটোৰ নাম হৈছে কিণ্বন প্ৰক্ৰিয়া। গতিকে আকৌ এবাৰ পঢ়িছোঁ যে গোন্ধটো হৈছে সুৰাৰ, কাৰণ ইয়াত মিহলি চেনিখিনি ইষ্টৰ দ্বাৰা সুৰালৈ ৰূপান্তৰিত হ'ল। চেনি সুৰালৈ ৰূপান্তৰিত কৰা এই প্ৰক্ৰিয়াটোক কিণ্বন বোলা হয়। গতিকে প্ৰক্ৰিয়াটো আহিব পাৰে যে কিণ্বন প্ৰক্ৰিয়া কাক বোলে, এইটো হ'ব তাৰ ডেফিনেশ্যন বা সূত্ৰটো। এটা কথা এড কৰি দিবা যে অণুজীৱৰ দ্বাৰা, ঠিক আছে, অণুজীৱৰ দ্বাৰা চেনি সুৰালৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কিণ্বন বোলা হয়। আগলৈ দিছে যে লুই পেষ্টিয়াৰে 1857 চনত কিণ্বন আৱিষ্কাৰ কৰিছিল। ঠিক আছে।